दुलाराय आदिवासी फरायसा आफादा बे खेबाव बिजेपि सरकारनि हेंथायै खुगा खेवगासिनो दङ। माजबाराव बिजेपिनि हेंथायै सांग्रांथि लाबोनायनि बिथांखिजों गेदेर बाइक रेली। फरायसा आफादनि सायाव सोरखारा ट्राइबेल खालामनाय, हानि मुं होनाय, सा मावदांसाफोरनि मुजुरि बारायनाय बायदि आयदाफोराव जोबोद नंखाय बाथ्रा बुंनायनि सायाव अजद दैखांदों। बिटिआर काउन्सिल बिसायख'थियाव बे खेबाव बिजेपिखौ मोनसेबो बागान ओनसोलफोराव हाबनो होनाय जानाय नङा होननानै हुमखि होदों। आसा जिल्लानि आफादगिरि बाबुल फाइगा बुंदों दि बे खेबाव आसाया बिजेपिनि हेंथायै सुबुंखान्थियारि दावहा नांगोन। दैदेनगिरिफोरा हुमखि होदों दि आदिवासिफोरखौ फोथायखेबस' खालामनायनि जाहोनाव बिजेपिआ भुगिनांगोन। হয়, আজি আমি কেন্দ্ৰীয় সমিতি আচাৰ নিৰ্দেশ মৰ্মে আৰু ওদালগুৰি জিলা সমিতি আদিবাসী জানি শক্তি সংগতি আমি যৌথভাৱে আজি আমি ওদালগুৰি জিলাত আমি সজাগতা ৰেলী উলিয়াইছোঁ। আৰু এই সজাগতা ৰেলীৰ মেইন যিটো উদ্দেশ্য আপোনালোকে জানেই যে অসমত বিজেপি চৰকাৰ, বিটিআৰতো মিত্ৰজোঁটৰ চৰকাৰ, দিল্লীত বিজেপি চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ, তাৰ পিছতো আমাৰ যি আদিবাসী অসমত বসবাস কৰি থকা খাটি খোৱা শোষিত নিষ্পেষিত এই আদিবাসী জনগোষ্ঠীৰ যিবিলাক জ্বলন্ত সমস্যাবিলাক আছে, আচাৰ যিবিলাক ইছ্যুবিলাক আছে, মেইন যিটো আমাৰ উদ্দেশ্য যে অসমত বসবাস কৰি থকা আদিবাসী জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা আজি বিজেপি চৰকাৰে আজিলৈকে দিয়া নাই। আৰু যিটো ভূমিপট্টা আমাক দিম বুলি কৈছিল বিজেপি চৰকাৰে, আজি তাৰিখলৈকে ভূমিপট্টা নিদিলে। চাহ শ্ৰমিকৰ হাজিৰা 551 টকালৈ বৃদ্ধি কৰিব লাগে বুলি আমি দাবী উত্থাপন কৰি আহিছোঁ। চৰকাৰে আজি তাৰিখলৈকে এই দাবীসমূহ পূৰণ কৰি দিয়া নাই। আদিবাসী জনগোষ্ঠীক প্ৰদান কৰি অহা জাতিগত প্ৰমাণপত্ৰ আজিলৈকে সংশোধন কৰি দিব পৰা নাই। গতিকে এইকেইটা দাবীক লৈ আজি আমি আচলতে এই ৰেলীটো উলিয়াইছোঁ। কাৰণ এই যিটো সমাগত বিটিআৰ নিৰ্বাচন, এই বিটিআৰৰ নিৰ্বাচনত আজি দেখিবলৈ পাইছোঁ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিজেপি চৰকাৰৰ এই মন্ত্ৰীসকলে আজি বিটিআৰত তেখেতসকলে আহি ঢাপলি মেলিছে আৰু আদিবাসী অধ্যুষিত অঞ্চলত গৈ তেখেতসকলে ভোট ভিক্ষা বিচাৰিছে। গতিকে আদিবাসী ছাত্ৰ সন্থাই আজি আমি কৈ দিব বিচাৰিছোঁ বিজেপি চৰকাৰক যে আপোনালোকে বিগত সময়ত যিবিলাক নিৰ্বাচন পাৰ হৈ গ'ল, সেই নিৰ্বাচনৰ যিবিলাক প্ৰতিশ্ৰুতি আছিল, ইস্তাহাৰত আপোনালোকে ডাঙৰ ডাঙৰকৈ লিখিছিল গেৰুৱা ৰঙেৰে, সেই প্ৰতিশ্ৰুতি ক'ত গ'ল? গতিকে আমি বিজেপি চৰকাৰক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ। আৰু আজি আমি মুকলি প্ৰশ্ন আমি কৰিব বিচাৰিছোঁ বিজেপি চৰকাৰক। যিকেইটা দাবীৰ কথা আজি আমি ক'লোঁ, সেই দাবীবিলাক পূৰণ কিয় নহ'ল? আমাৰ প্ৰশ্ন আদিবাসী ছাত্ৰ সন্থাৰ মুকলি প্ৰশ্ন বিজেপি চৰকাৰক, কেতিয়া আমাৰ দাবীবিলাক পূৰণ কৰিব? আজি চাওক, এই আদিবাসী জনগোষ্ঠীক কেৱল মাত্ৰ তেখেতসকলে ৰাজনীতি কৰিবৰ কাৰণে তেখেতসকলে ইলেকশ্যনৰ সময়ত তেখেতসকলে প্ৰতিশ্ৰুতি দিয়ে। তেখেতসকলে ভূমিপট্টা দিম বুলি কৈ ভূমিপট্টা নিদিলে, চাহ শ্ৰমিকৰ হাজিৰা তেখেতসকলে নবঢ়ালে, তেখেতসকলে আজি বাগানে বাগানে তেখেতক ভোট ভিক্ষা বিচাৰিব। আদিবাসী ছাত্ৰ সন্থাই এবাৰ সাৱধান কৰি দিছোঁ বিজেপি চৰকাৰক। আৰু আজি আমি হুংকাৰ দিব বিচাৰিছোঁ বিজেপি চৰকাৰক, তেখেতসকলে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰক। আদিবাসী জনগোষ্ঠীক যে আঁঠুকাঢ়ি তেখেতসকলে ভোট ভিক্ষা খুজিছিল আৰু শাসনত আহিছিল, তৎসত্বেও কিন্তু এই বিজেপি চৰকাৰে আমাক আজি ঠগি আহিছে। আমাক শোষণ, প্ৰতাৰণা আৰু সদায় তেখেতসকলে আমাক ঠগি আহিছে। নিশ্চিতভাৱে এই বিটিআৰ নিৰ্বাচনত কিন্তু বিজেপিক আমি একেবাৰে নিষিদ্ধ কৰি দিছোঁ। বাগান অঞ্চলবিলাকত আদিবাসী অধ্যুষিত অঞ্চলবিলাক নিষিদ্ধ কৰি দিছোঁ। আৰু যদি বলপূৰ্বকভাৱে যদি আহি তেখেতসকলে মিটিং কৰে, বলপূৰ্বকভাৱে যদি আহি আদিবাসীৰ ওচৰত যদি আঁঠুকাঢ়ি ভোট ভিক্ষা খুজিব, তেতিয়াহ'লে কিন্তু যুদ্ধ এখন হ'ব, এইটো স্পষ্ট। আদিবাসী ছাত্ৰ সন্থা আৰু বিজেপিৰ লগত যুদ্ধ হ'ব আৰু গণতান্ত্ৰিক যুদ্ধ হ'ব এয়া। সেইকাৰণে আমি বিজেপি চৰকাৰক কৈ দিব বিচাৰিছোঁ, আমাৰ যিবিলাক দাবী আছে দাবীবিলাক পূৰণ কৰক, তেতিয়াহ'লে আপোনালোকৰ যুক্তি থাকিব আমাৰ ওচৰত ভোট ল'বৰ কাৰণে। এই স্পষ্ট কৰি দিছোঁ আজি আদিবাসী ছাত্ৰ সন্থাই।